মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি 120 দিনৰ মূৰত মই ঘৰত উপস্থিত, বহুত ভাল লাগিছে। এয়া মোৰ ফ্ৰেণ্ড মনোজ ইয়াত বহি আছে। আমি এতিয়া অকণমান বজাৰ কৰিব যাম। আজি আমাৰ ঘৰত কীৰ্তন আছে, চাওকচোন, চাই থাকিব আপোনালোকে কেনেদৰে আজিৰ দিনটো পাৰ হয়। তো বন্ধুসকল, এতিয়া মই অলপ বজাৰলৈ যাবলৈ ওলাইছোঁ, চব্জিৰ বজাৰ কৰিবলৈ। বহুত ৰ'দো দিছে আজি, তথাপি উপায় নাই, যাবতো লাগিবই। হেল্ল' বন্ধুসকল, এইজন আইতা, বহুত দিনৰ মূৰত আজি লগ পালোঁ। মই আগতো লগ নোপোৱা কাৰণে আইতাজনী বহুত বেয়া লাগিছে। আজি বজাৰলৈ যাবৰ খোজোতেই লগ পালোঁ, ভাল লাগিল। যদি হেল্ল' বন্ধুসকল, আমি এতিয়া বজাৰ পামেই, অলপমান বাকী আছে। আপোনালোকে ভিডিঅ'টো চাই দিয়ক, কি বজাৰ কৰোঁ গম পাব। আমি বজাৰখন পাই গ'লোঁ, বজাৰ কৰিম। এয়া চব্জি লৈছে বন্ধাকবি, এয়া ৰাতিলৈ বন্ধাকবি চাই আছে। চাই নহয়, কিনিলি অঁ কিমান হ'লা? এখন বজাৰ, ৰঙীয়া বজাৰ। ইয়াত বহুত মানুহ হয়, এতিয়া 2টা বাজি গ'ল ন, সেইকাৰণে মানুহবোৰ কমি। এইবাৰ ৰাতিলৈ পটলৰ দাম ধৰা আছে। ঘূৰি লওঁ একবাৰ বজাৰখন। আমাৰ বজাৰ কৰা হ'ল, বৰ্তমান আমি এতিয়া ঘৰলৈ গৈ আছোঁ। এইটো ভূটান ৰোড হয়। ভাত খাই থাকোঁতে আমাৰ বৰমাহঁতে আহি তৰকাৰী কাটিবলৈ আৰম্ভ কৰিছে ৰাতিৰ খানাটোৰ বাবে। সেয়া আমাৰ নামঘৰীয়া পাপ, এতিয়া এন্ধাৰো হৈছে। যিহেতু আজি আমাৰ ঘৰত ভগৱত পাৰ আছে, সেইবাবে সেয়া উপকৰণবোৰ তৈয়াৰ কৰি আছে। এয়া ভগৱত পাঠ কৰি আছে।
অকালত বাঢ়ে নদী নদহৰ পক্ষী তাৰমানে জন্তুগিলাখনক চৰে জন্মিছে আৰু বান্দৰত মানুহৰ জন্ম হৈছে আৰু অকাল নদীগিলাখান তাৰমানে পানী নদী সাগৰগিলাখান বাঢ়িছে পানী হৈছে এনেকুৱা এটা দেখুৱাইছে সমংগ হৈ আছে চলি আছে বেছি নাগে না অ দাৰ কাৰৈ ওপৰত তই উৰৈ ধুমকেতু অ মিলৈ বিমংগল পুৰী উচনৰ হে দেখিয়া সমস্ত লোকে পম্পিত হৃদয় অ জানিল মিলিল যদু ফুলৰ প্ৰলয় মিলি বিঘাত জন্মিলে কথাটো মানে সকলোবিলাকে জানে আৰু মনে মনে আমাৰ অনুভৱ হৈছে যিখিনি বুজা বা যিখিনি তাৰমানে জনাৰ ব্যৱস্থা ইয়াত মহাপ্ৰসাদ বনাইছে